নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে MK লোকেল ব্লগ চেনেলটি। আৰু আমি আছোঁ এতিয়া বাহনিৰ মাজত। আজি আমি বাঁহ কাটিবলৈ আহিছোঁ ভোগালী বিহুৰ ভেলাঘৰৰ কাৰণে যিবিলাক বাঁহ লাগিব আগতীয়াকৈ বাঁহ কাটিবলৈ আহিছোঁ। আৰু বাঁহ কাটোতে কেনেকৈ কাটোঁ, ক'ত কাটোঁ, কিমান বাঁহ কাটোঁ, আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু আমি আজি বাঁহ কাটিম প্ৰায় 25-30টামান বাঁহ কাটিম। আৰু বাঁহ কাটি হ'লে ৰাতিলৈ কাম চলাব লাগিব। আৰু আপোনালোকৰ আগত দেখুৱাম কি বনাওঁ, কেনেকৈ বনাওঁ। এতিয়া আপোনালোকৰ আগত কৈ নিদিওঁ বাৰু কি বস্তুটো বনাম। আপোনালোকে আৰু দুদিনমানৰ পিছত ভিডিঅ' পাব। আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক।
আৰু আপোনালোকে দেখিবলৈ পাইছে আমি অলপ আগত বাঁহ কাটি আনিছিলোঁ, বাঁহ কটাবোৰ এতিয়া চেও দি আছে আৰু সকলো ল'ৰাবিলাকে কাম কৰি আছে। আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক।